কবিতা উপাসনা কবিতাৰ শিৰোনামা তেওঁক আজি লগ পালোঁ সেই কেঁকুৰিটোতে য'ত আমাৰ সাক্ষাৎ হৈছিল ৰংবোৰ দেখোন তেওঁৰ লগত নাই তেওঁৰ চকুত আকৰ্ষী লাজকৰীয়া বেকা চাউনিও নাই উৎসাহ উৎফুল্লিত এটা মন সুধিলোঁ কেনে আছা নক'লে ভাবিলোঁ ক'বনো বা কিয় কাৰণ তাকতো তেওঁৱেই দুই ভাবিলোঁ তেওঁক এবাৰ হহুৱাই চাওক অন্ততঃ মানৱতাৰ খাতিৰত পিছ ল'লোঁ তেওঁ কিন্তু কি দুৰ্ভাগ্য তেওঁক যে মই সেই ঠাইতে হেৰুৱালোঁ